আজি আন এখন কিতাপ লৈ আহিছোঁ। কিতাপখনত এখন পৰিয়ালৰ কাহিনী বৰ্ণনা কৰা হৈছে আৰু এই কাহিনীটো বাস্তৱ কাহিনী। লেখকৰ জীৱনৰ 23 বছৰ কষ্ট অধ্যয়ন গৱেষণাৰ পাছত এই কিতাপখন সম্পূৰ্ণ হৈছে আৰু কিতাপখনে প্ৰকাশ হৈছিল 1976 চনত আৰু 1992 চনত পুলিৎজাৰ বঁটা লাভ কৰিছিলে। কি বৰ্ণনা কৰা হৈছে কিতাপখনত? আফ্ৰিকাৰ জংঘলত এটা কলা কিশোৰ কুণ্টা কিন্তে আৰু সেই জংঘলৰ পৰা কুণ্টা কিন্তেক আমেৰিকাৰ বগা মানুহসকলে অপহৰণ কৰি আনিছিল। অপহৰণ কৰি অনাৰ পাছত তেওঁৰ ওপৰত কেনেকৈ অত্যাচাৰ কৰিছিল এই কাহিনীয়ে বৰ্ণনা কৰা হৈছে আৰু শেষলৈ গৈ কাহিনীটোৱে এনেকুৱা এটা গতি ল'লে যিটোৰ পৰা আমি বুজিব পাৰোঁ যে এই কাহিনীটো আচলতে লেখক আৰু লেখকৰ পূৰ্বপুৰুষৰ কাহিনী। লেখকে নিজৰ শিপাৰ সন্ধান কৰি কৰি অৱশেষত সেই শিপা আফ্ৰিকাৰ পাইছিল। কুণ্টা কিন্তেক অপহৰণ কৰি অনাৰ পাছত কেনেকৈ অত্যাচাৰ কৰিছিল, কেনেকৈ দাস হিচাপে ৰাখিছিল, এই দাস প্ৰথাটো কেতিয়া বন্ধ হ'ল দাস প্ৰথা, এই কাহিনীসমূহ বৰ্ণনা কৰা হৈছিল। একেবাৰে বাস্তৱ কাহিনী আৰু পঢ়িলে এনেকুৱা লাগে যে মই চকুৰে সন্মুখত কাহিনীটো চাই আছোঁ, দেখি আছোঁ। কিতাপখনত অত্যাচাৰৰ কথা বৰ্ণনা কৰিবলৈ গৈ লেখকে লিখিছে কলা মানুহসকলক কাম কৰাইছিল, দাস হিচাপে ব্যৱহাৰ কৰিছিল। যেতিয়া পথাৰত কাম কৰিছিল কলা মানুহসকলে তেওঁলোকৰ ৰখীয়া হিচাপে আকৌ কিছুমান মানুহ ৰাখিছিল আৰু মানুহবোৰে যদিহে কাম কৰা নাছিলে পথাৰত মাথা তলফালে দি কাম কৰিব লাগে আৰু যেতিয়া মাথাটো ওখ কৰিছিল তেতিয়াই মাথাত বেত্ৰাঘাত পৰিছিলে। ইয়াতে কিতাপৰ পৰা মই দুটামান বাক্য মাতি দিছোঁ। কোনো বগা মানুহে যদি তই মিছা কথা কৈছ বুলি কয় তেনেহ'লে কাণ কটা যাব। যদি দুবাৰ মিছা কথা কৈছ বুলি কয় তেন্তে 2খন কাণ কটা যাব। বগা মানুহক হত্যা কৰিলে ফাঁচি হ'ব, কিন্তু কলা মানুহক হত্যা কৰিলে কেৱল বেতেৰে মাৰিব। নিগ্ৰোৱে লিখা পঢ়া শিকা বা কিতাপ পঢ়িব নোৱাৰিব, আনকি আফ্ৰিকাৰ দবা বজোৱাটো আইনগত বাধা আছে। এনেকুৱাই কৰা হৈছিল আৰু এটাও এক বাস্তৱ কাহিনী। আমি জানো বগা মানুহসকলে কলা মানুহৰ ওপৰত কেনেকুৱা অত্যাচাৰ কৰিছিলে। কলা মানুহসকলে দাস প্ৰথাৰ পৰা কেতিয়া মুক্ত পালে? যেতিয়া আমেৰিকাত গৃহযুদ্ধ হয় ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ সময়ত, আৰু আব্ৰাহাম লিংকনৰ সময়তে এই বগা মানুহসকলে দাস হিচাপে ব্যৱহাৰ কৰা কলা মানুহ, যেতিয়া আব্ৰাহাম লিংকনে ৰাষ্ট্ৰপতি আছিল তেতিয়া আমেৰিকাত গৃহযুদ্ধ হৈছিল আৰু গৃহযুদ্ধৰ পাছৰ পৰাই কলা মানুহসকলে দাসত্বৰ বান্ধোনৰ পৰা মুক্তি লাভ কৰিলে। তেওঁলোকে কেনেকুৱা দাস হিচাপে আছিল? যদিহে তেওঁলোকে পলাব খুজিছিল তেতিয়া পলায়ো হাত সাৰিব পৰা নাছিল, বিচাৰিছিল। কলা মানুহ দেখিলেই বগা মানুহসকলে মাৰধৰ কৰিছিল অথবা কাৰ গোলাম সেইটো বিচাৰি উলিয়াইছিল আৰু মালিকেও বিচাৰি নাপালে অৱশেষত কাকতত বিজ্ঞাপন দিছিল। মই ইয়াতে আৰু দুটামান বাক্য মাতি দিছোঁ। এয়া তোৰ ভৰি, অকল হাত ভৰিয়েই নে? কথাই কথাই মূৰেই কাটি পেলায়। এনেকুৱাকৈ মাৰে যে মাংস ভেদ কৰি হাড় ওলাই যায়। ছাল চালাই নিমখ ছটিয়াই দিয়ে, অঙঠাৰ ওপৰেৰে খোজ কঢ়ায়। মালিকৰ অত্যাচাৰত কৃতদাস মৰিলে কোনো দায়ী নহয়। এয়াই হ'ল আইন। ইয়াতকৈ আৰু বেছি অত্যাচাৰ কি হ'ব পাৰে? ৱেষ্ট ইণ্ডিজত কি কৰে কাৰোবাৰ পৰা শুনি ল'বি। আৰু এই কিতাপখনৰ লেখক হৈছে আলেক্স হেলি। 1992 চনত নোবেল বঁটা প্ৰাপ্ত এই কিতাপখন লেখকে 23 বছৰ গৱেষণা অধ্যয়ন
কষ্ট কৰাৰ পাছত সম্পূৰ্ণ কৰিছিলে। এই কিতাপখনৰ নাম ৰুটছ, এখন আমেৰিকান পৰিয়ালৰ কাহিনী, আফ্ৰিকান আমেৰিকান পৰিয়ালৰ কাহিনী। আৰু এই কলা মানুহসকলে, আফ্ৰিকাৰ কলা মানুহসকলে আমেৰিকাত এতিয়াও বসবাস কৰি আছে। এই কিতাপখন অসমীয়ালৈ অনুবাদ কৰিছে মীনাক্ষী বুঢ়াগোহাঁইয়ে। ইংৰাজীত লিখা কিতাপ বঙালী ভাষালৈ অনুবাদ হয় আৰু বিশ্বৰ বিভিন্ন ভাষাত অনুবাদ কৰা হৈছে। এই সময়ত বেষ্ট সেলাৰ হিচাপে পৰিগণিত কিতাপখন আজিও বহুল সমাদৰ লাভ কৰে। ঐতিহাসিক কিতাপ, যিহেতু ইতিহাসৰ বস্তুৰ পৰা, বাস্তৱ কাহিনীৰ পৰা লিখা হৈছে। এই কিতাপখন লিখিবলৈ গৈ লেখকে বিভিন্ন অফিচিয়েল ৰেকৰ্ডসমূহ চাইছিল আৰু সেই অফিচিয়েল ৰেকৰ্ডৰ পৰা কলা মানুহসকলে যে সকলৰ যি সময়ত ৰেকৰ্ড কৰা আছিল, নাম লিপিবদ্ধ কৰা আছিলে চৰকাৰী বহীত, কোন কোন গোলাম, কোন কোন কীতদাস আছিল, এই সকলোবিলাক অফিচিয়েল ৰেকৰ্ড আছিল। আৰু সেই ৰেকৰ্ডবিলাক আমাৰ আজিৰ কিতাপখনৰ লেখক আলেক্স হেলিয়ে বিচাৰি উলিয়াইছিল। আৰু যিহেতু তেওঁৰ পূৰ্বপুৰুষৰ কাহিনী, সেইকাৰণেও আৰু বেছি ভালকৈ হয়তো গুৰুত্ব দি কিতাপখন লিখিছিল।